যেতিয়া টকা থাকে তেতিয়া সকলো কাষত থাকে আৰু টকা নাথাকিলে নিজৰ পৰিচিত মানুহবোৰো অপৰিচিত হৈ পৰে। টকা ধাৰ দিয়াৰ সময়ত নিজকে মহান যেন অনুভৱ হয় আৰু সেই টকা ঘূৰাই বিচৰাৰ সময়ত নিজকে ভিক্ষাৰী যেন অনুভৱ হয়। টকা থাকিলে পৃথিৱীখনত বহুত কিবা কিবি কিনিব পাৰি আৰু টকা নাথাকিলে পৃথিৱীখনক ভালদৰে চিনিব পাৰি। এটা সম্পৰ্ক গঢ়িবলৈ বহু কিবা কিবি লাগে, কিন্তু এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ হ'লে যিখিনি লাগে তাৰ মাজৰ অন্যতম এটা হৈছে টকা। এইখন স্বাৰ্থপৰ পৃথিৱী, ইয়াত বুকু ভৰ্তি ভালপোৱাতকৈ পকেট ভৰ্তি টকাৰ মূল্য অনেক বেছি। যিখন পৃথিৱীত টকাৰ বিনিময়ত আপন মানুহক কিনিব পাৰি, সেইখন পৃথিৱীত টকাতকৈ আপন বোধ হয় একো হ'ব নোৱাৰে। তেতিয়ালৈকে টকা উপাৰ্জন কৰক যেতিয়ালৈ আপোনাৰ বেংক বেলেঞ্চ দেখাত আপোনাৰ ফোন নম্বৰটো দূৰে নহয়। সেইবুলি টকাৰ প্ৰতি ইমানো লোভ নাৰাখিব, কাৰণ অতিৰিক্ত টকা এজন ব্যক্তিক স্বাৰ্থপৰ আৰু অহংকাৰী হ'বলৈ বাধ্য কৰে। টকাৰ লোভে মানুহক সত্যৰ পৰা দূৰ কৰি ৰাখে। যেতিয়া এজন ব্যক্তিৰ হাতত বহুত বেছি টকা থাকে তেতিয়া তেওঁ পাহৰি যায় সমাজ কি, আৰু যেতিয়া তেওঁৰ হাতত টকা নাথাকে তেতিয়া সমাজে তেওঁক পাহৰি যায়। কিছুমান মানুহে কয়, হাতলৈ যেতিয়া টকা আহিব তেতিয়া সকলো কৰি দেখুৱাম, আৰু টকাই কয়, কিবা এটা কৰি দেখুৱালেহে মই তোমাৰ হাতলৈ আহিম। যি পৰিশ্ৰম কৰি খায় তেওঁ টকাৰ মূল্য বুজে, আৰু যি আনৰ টকা মাৰি খায় তেওঁ কেতিয়াও টকাৰ মূল্য নুবুজে। তেওঁ কেৱল টকাৰ গৌৰৱ দেখায়। টকাৰে ঘড়ী কিনিব পাৰি, কিন্তু সময় কিনিব নোৱাৰি। টকাৰে কিতাপ কিনিব পাৰি, কিন্তু বিদ্যা বা জ্ঞান কিনিব নোৱাৰি। টকাৰে ৰক্ত কিনিব পাৰি, কিন্তু কাৰো জীৱন কিনিব নোৱাৰি। লক্ষ্যৰ দিশে দৌৰক, টকাৰ দিশে নহয়। লক্ষ্যত উপনীত হ'ব পাৰিলে টকা নিজেই আপোনাৰ হাতলৈ আহিব। আপুনি সফল হ'ব লাগিব সেইসকলৰ বাবে যি আপুনি বিফল হোৱাটো কামনা কৰে। নিজৰ কষ্ট সকলো সময়তে লুকুৱাই ৰাখিব, কাৰণ যাক আপুনি বন্ধু বুলি ভাবি নিজৰ কষ্টৰ কথা প্ৰকাশ কৰিব তেওঁ আপোনাক দুৰ্বল বুলি ভাবি ঠগিব বিচাৰে। কুকুৰৰ উপকাৰ কৰক, দেখিব ৰাতি সাৰি থাকি কুকুৰে আপোনাৰ ঘৰৰ পহৰা দিব, আৰু যি মানুহক উপকাৰ কৰিব তেওঁৱে এদিন আপোনাক বেয়াকৈ ঠগন দিব। যিমানেই মন বেয়া নালাগক কাৰো বাবে কেতিয়াও চকুলো নুটুকিব, কাৰণ আপুনি যাৰ বাবে চকুলো টুকিব সেইজনে হয়তো আপোনাৰ কথা আনৰ আগত কৈ কৈ হাঁহিব। জীৱন হৈছে এনে এখন কিতাপ, যিখন কিতাপৰ হাজাৰ হাজাৰ পৃষ্ঠা আমি এতিয়াও পঢ়িবলৈ বাকী আছে। আচলতে জীৱনৰ ৰাস্তা ইমানো সহজ নহয় যিমান সহজ বুলি ভবা হয়। এই ৰাস্তাত হাজাৰবাৰ উজুতি খাই উভতি আহিবলগীয়া হয়। নিজৰ উপাৰ্জনৰ টকাই আপোনাক হয়তো ধনী কৰিব নোৱাৰিব, কিন্তু আপোনাক স্বাধীনভাৱে জীয়াই থকাত অৱশ্যই সহায় কৰে। এটা কথা ঠিক যে টকাই মানুহক ব্যস্ততা বৃদ্ধি কৰে, কিন্তু টকাই প্ৰকৃতত সুখ বৃদ্ধি কৰিব নোৱাৰে। এইটোও ঠিক যে টকাই সকলো নহয়, কিন্তু সকলো পাবলৈকে টকা থকাটো জৰুৰী। যাৰ ওচৰত টকা আছে তেওঁৰ বাবে আইন এখন মুকলি আকাশ, আৰু যাৰ ওচৰত টকা নাই তেওঁৰ বাবে আইন এখন মকৰা জালৰ নিচিনা। টকাৰ অবিহনে যে এই সমাজত ভালপোৱাৰ কোনো মূল্য নাই সেই কথা এজন বেকাৰ ল'ৰাই ভালদৰে বুজিব। এই পৃথিৱীত আপোনাৰ আপোন মানুহ, ভালপোৱা মানুহ, বন্ধু আদিৰ কেতিয়াও অভাৱ নহয়। যদি আপোনাৰ হাতত টকা থাকে, টকাৰ চাৰিটা নিয়ম আছে। ১. যিখিনি টকা পাবলগীয়া আছে সেইখিনি যিমান পাৰে সোনকালে পুনৰুদ্ধাৰ কৰক। ২. যিমান পাৰে সিমান সঞ্চয় কৰক। ৩. ধাৰ ঋণ যিমান সোনকালে হয় নিষ্পত্তি কৰক। ৪. মন যোৱা কামটো কৰিবলৈ, মন যোৱা বস্তুটো খাবলৈ টকা খৰচ কৰাত কৃপণালি নকৰিব। যদি কেতিয়াবা মন বেয়া লাগে, যদি নিজকে অসহায় যেন লাগে তেন্তে এই কথা মনত ৰাখিব। আপোনাৰ মূৰৰ ওপৰত যদি এখন ছাদ আছে, শৰীৰত যদি বস্ত্ৰ আছে, দুবিলা দুমুঠি খাই নিশা বিশ্ৰাম ল'বলৈ যদি এডোখৰ ঠাই আছে, তেন্তে সমগ্ৰ পৃথিৱীৰ ৭০%তকৈ মানুহতকৈ আপুনি ধনী। ধনী হ'বলৈ হ'লে নিজৰ মাজত এই ৮টা পৰিৱৰ্তন অনাটো জৰুৰী। ১. নিজৰ জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক। ২. টকা পইচাৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকক। ৩. নিজৰ সময়ক ঠিকমতে মেনেজমেণ্ট কৰিব লাগিব। ৪. নিজকে প্ৰতি মুহূৰ্ততে উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব। ৫. আপুনি নিৰ্ধাৰণ কৰা লক্ষ্য স্থিৰ আৰু স্পষ্ট হ'ব লাগিব। ৬. সফল ব্যক্তিসকলৰ সৈতে যিমান পাৰে সিমান যোগাযোগত থাকিব লাগিব। ৭. ধনী ব্যক্তিৰ দৰে চিন্তাধাৰা গঢ়ি তুলিব পাৰিব লাগিব। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈয়ে ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।